হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে ফ্লিপকাৰ্ট পে' UPIৰ পৰা আপোনাৰ QR ক'ডটো কেনেকৈ আপুনি চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'টোতে সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত আপুনি ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। ফ্লিপকাৰ্ট এপটো অ'পেন কৰা হোৱাৰ পাছত আপুনি ৰাইট ছাইডৰ ওপৰত পে' অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি চাবলৈ পাব ৰাইট ছাইডত দিয়া আছে ফ্লিপকাৰ্ট UPI দিয়া আছে। আপুনি ফ্লিপকাৰ্ট UPIত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ মোবাইলত এনেকুৱা পেজটো অ'পেন হ'ব। আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই চাবলৈ পাইছে ইয়াত দিয়া আছে UPI ID দিয়া আছে। তাৰ ছাইডত স্কেনাৰ অপশ্যনটো চাবলৈ পাইছে। আপুনি ইয়াত ক্লিক কৰিব। ইয়াত আপুনি ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত QR ক'ডটো মানে ফ্লিপকাৰ্ট পে' UPIৰ যোনটো QR ক'ড হয় সেই QR ক'ডটো এনেকুৱা আপোনাৰ মোবাইলত শ্ব' কৰিব। চাবলৈ পাইছে ফ্লিপকাৰ্টৰ QR ক'ডটো শ্ব' কৰিছে এনেকুৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।